ঈশ্বৰে প্ৰেম কৰে আপোনাবিলাকক। আপোনালোকৰ জীৱনটো নষ্ট হোৱাটো বিচৰা নাই। আপুনিও মোৰ নিচিনা মৃত্যু পথত গৈ আছে। আপোনাক কোনো মাৰা নাই, কিন্তু আপুনি নিজে গৈ আছে। তেওঁ এটা মোক উদাহৰণ দিছিলে যে আমি মাছ যে আমি চেপা যে পাতোঁ যে, চেপা মাছ ধৰা না, জানে না? চেপা কয়নে আপোনালোকে? হা, চেন কয়। এইটো পানীত এনেকৈ ধাৰত পাতি থৈ দিয়ে ন, মাছবিলাক নাচি নাচি গৈ থাকে। আৰু চেপাটোতো কি হৈ যায়, নাচি নাচি সোমাই যায় মাছবিলাক। ভিতৰতো নাচি থাকেনে নাই? যেতিয়ালৈকে উঠাই নানে চেপাটো মাটিত পেলাই মাছটোক মাৰি নিদিয়ে, তেতিয়ালৈ সি নাচিয়ে থাকে। কাৰণ সি গম নাপায় সি ক'ত আছে। মোক কৈছে আপুনিও এনেকুৱা হৈ আছে, মৃত্যুৰ চেপাত আপুনি সোমাই আছে, আপুনি জানা নাই। আপুনি জানা নাই, আপুনি মৃত্যুৰ চেপাত সোমাই আছে। আপোনাৰ চাৰিওফালে মৃত্যুৱে আপোনাক দাঙি নিয়া নাই কাৰণে আপুনি গম পোৱা নাই, কিন্তু আপুনি জালত সোমাই আছে। কিন্তু ঈশ্বৰ, যি মোৰ ঈশ্বৰ, মোৰ প্ৰভু, তেওঁ কৈছে সেই প্ৰভুৱে আপোনাক প্ৰেম কৰে। আপুনি যদি বিশ্বাস কৰে, সেই জালৰ পৰা আপুনি ৰক্ষা পাব, আপুনি জীৱন পাব, আপুনি নমৰিব। ঈশ্বৰৰ যিমান আয়ুস আপোনাৰ কাৰণে আছে, সিমান আয়ুস আপুনি পৃথিৱীত থাকিব পাৰিব, ৰজা হিজকিয়াৰ নিচিনাকৈ। হালেলুয়া। 2000 চনত মোৰ সেনেকুৱা হৈ গ'ল। মোক ধৰিলে, সংগঠন কৰিছ, ধৰি ঠিকছে পিটিলে, ভৰিত বান্ধি ফেনত ওলমাই দিলে, কাৰেণ্ট চক দিলে, আঙুলিবিলাক ক্লাছেদি চেপি চেপি নখবিলাক উঠাই দিলে। এতিয়াও চিনবিলাক আছে। দাঁতবিলাক ভাঙি দিলে। এইবিলাক চব আৰ্টিফিচিয়েল দেই। মাৰি মাৰি ভাঙি দিছে দাঁতবিলাক, হাতবিলাক ভাঙি দিছে, মৰি যোৱা বুলি পেলাই দিলে। সেই যেতিয়া মোক মাৰি আছিল, তেতিয়া মই ডিকচন আংকুলৰ কথাটো মনত পৰিছিলে। সঁচাকৈ যীশুৱে মোক প্ৰেম কৰে নেকি? যদি প্ৰেম কৰে, মোক কিয় ইমান মোক কষ্ট দি আছে? মই ইমান কিয় মাৰ খাব লগা হৈছোঁ? মোকতো এতিয়া মাৰি পেলাই দিব, মই মৰি যাম। যীশুৰ প্ৰেমটো ক'ত? ডিকচন বসুমতাৰী আংকুলক যদি সঁচাকৈ যীশুৱে মৰম কৰিছিলে, তেওঁ জীয়াই ৰাখিলে, মোক কিয় জীয়াই ৰখা নাই? সেই কথা ভাবি আছিলোঁ। যীশুত বিশ্বাস কৰি যে তেওঁ পাৰে। মই দেখিছোঁ ডিকচন আংকুলে কোৱা কথাটো সঁচা হয়। মোকো জীয়াই ৰাখা। মই জীয়াই থাকিলে মই তোমাৰ কথা ক'ম, যে যিজনে তোমাক বিশ্বাস কৰে তেওঁ অনন্ত জীৱন পায়। সাধাৰণ জীৱন নহয়, এটা ভাল জীৱন। আৰু সেনেকৈ ভাবি আছোঁ। 18বাৰ কাৰেণ্ট চক লগাই দিছে, মই কাউণ্ট কৰিছোঁ। তাৰপিছত নাই, চেন্সলেছ। সেইবিলাকে ভাবিলে মৰি গ'ল, পেলাই দিলে ৰাস্তাত। আৰু পেলাই দিলে। মই যেতিয়া চেঞ্জ আহিলে, মই দেখিছোঁ মই ৰাস্তাৰ কাষত পৰি আছোঁ। তেতিয়া মই ভাবিছোঁ, নাই, যীশুৱে মোক জীয়াই ৰাখিছে, মই জীয়াই থাকিম। এইটোৱে মোক যীশুৱে মানে উপায় কৰি উলিয়াই আনিছে। এতিয়া মই জীৱন পালোঁ, কিন্তু মই ক'ত যাম? আৰু সেনেকৈ মই চাইছোঁ, দূৰত দেখিছোঁ এটা ৰাতিৰ সময় ইলেক্ট্ৰিক বাল্ব জ্বলিছে, কাৰেণ্ট। এইটো পোহৰ, এইটো মানুহৰ ঘৰ, মই তাত যাব লাগে। তাতে গৈছোঁ, গৈ পাইছোঁ, পোহৰ নাই, দেখা নাই। মই বোলো কাৰেণ্ট গ'ল। মানুহ ঘৰ উঠি আহিলে, মোক সেৱা শুশ্ৰূষা কৰিলে। মোৰ গাত তেজবিলাক লাগি আছিলে, ধুই দিছে গৰম পানী কৰি, মৰম কৰিছে, কাপোৰ পিন্ধাই দিছে। আৰু তাৰপিছত সিহঁতো মানে অঘৰী মানুহ। পিছদিনা পুৱা দেখিছোঁ অঘৰী মানুহ, সিহঁতৰ ঘৰটো জ্বলাই দিছিলে আন্দোলনৰ সময়ত। সিহঁতে সেনেকৈ কাষত ঘৰ বনাইছে, লাইন লাইন হৈ কেইটামান পৰিয়াল। আৰু সিহঁতে পুৱা দেখিছোঁ কোনো কাৰেণ্ট নাই। মই কৈছোঁ, যীশুৱে মোক জীৱন দিলে। হালেলুয়া। যীশুৱে মোক জীৱন দিলে। সেই পোহৰটো যীশু আছিল। মই জনা নাছিলোঁ যীশুৱে যে বাক্যত কৈছে, মই জগতৰ পোহৰ। কিন্তু মই নিজেই কৈ দিলোঁ, যীশু সেই পোহৰ আছিল। আমেন। যীশু পোহৰ হয়। তেওঁ পোহৰৰ বাট দেখাই তেওঁ মোক লৈ আহিলে, আৰু এইটো এটা জীৱন দিলে। হিজকিয়া ৰজাৰ নিচিনা বাইবেলত আছিলে। ঈশ্বৰে কৈছিলে, তোমাৰ মৰণ আছে,
তুমি মৰি যাবা। ভাৱবাদীৰ দ্বাৰা কৈ দিলে, ভাৱবাদী যিচয়াক ক'লে যায় কৈ দিয়া, হিজকিয়াক কৈ দিয়া তেওঁৰ মৃত্যু আহিল, তেওঁ কি কৰিবলগীয়া আছে কামবিলাক কৰক। সেই কথা হিজকিয়াই শুনিলে, শুনি প্ৰাৰ্থনা কৰিলে, ঈশ্বৰ মই কিয় মৰিব লাগে? মই কৰা কামবিলাক সোঁৱৰণ কৰা, মই তোমাক বিশ্বাস কৰিছোঁ, মই তোমাক বিশ্বাস কৰিছোঁ, আৰু মই তোমাক বিশ্বাস কৰিছোঁ বুলি তেওঁ প্ৰাৰ্থনা কৰিলে। ঈশ্বৰে ক'লে, হিজকিয়া মই তোমাৰ প্ৰাৰ্থনা শুনিলোঁ, 15 বছৰ আয়ুস তোমাক পুনৰ বঢ়াই দিছোঁ। হালেলুয়া। ঈশ্বৰ আমাৰ সেই ঈশ্বৰ হয়। তেওঁ যিটো অনন্ত জীৱন দিব খুজিছে সেইটো এনেকুৱা জীৱন নহয়, সেইটো এটা সঁচা কথা হয়, সেইটো এটা ধেমালি কথা নহয়, সেইটো একেবাৰে সঁচা কথা হয়। আপুনি যদি বিশ্বাস কৰে, সঁচাকৈ বিশ্বাস কৰে, বিশ্বাস মানে এনে বিশ্বাস নহয়, নিৰ্ভৰ কৰিব লাগিব, ভৰসা ডিপেণ্ড কৰিব লাগিব। হয় প্ৰভু, তুমি মোক দিবা, জীৱন দিবা, মোৰ সমস্যা আছে, সমস্যাটো তুমি দূৰ কৰি দিবা, কাৰণ তুমি পাৰা, তুমি কেপেবল, যোগ্য ঈশ্বৰ, তুমি সৰ্বশক্তিমান ঈশ্বৰ। তুমি মিছৰৰ পৰা, তুমি ইজৰাইলীবিলাকক বন্দী অৱস্থাৰ পৰা উলিয়াই অনা ঈশ্বৰ, তুমি কানান দেশলৈকে লৈ অহা ঈশ্বৰ, তুমি শিলৰ পৰা পানী উলিয়াই তুমি ইজৰাইলীবিলাকক পানী দিয়া ঈশ্বৰ, তুমি লাজাৰছক জীয়াই তোলা ঈশ্বৰ, তুমি আমাৰ ঈশ্বৰ, তুমি পাৰিবা। মই নিৰ্ভৰ কৰিছিলোঁ নাজানি, আৰু আপোনালোকে নিৰ্ভৰ কৰি আছে জানি পেলাই। নাজানি নিৰ্ভৰ কৰা, মোক যদি ঈশ্বৰে এই জীৱন দিছে, আপোনালোকে জানিছে, বুজিছে, দেখিছে চমৎকাৰবিলাক, আপোনালোকক নিদিব নেকি? দিব, কাৰণ ঈশ্বৰে আপোনাক প্ৰেম কৰে, আৰু এটা ভাল জীৱন দিবৰ কাৰণে তেওঁৰ পুত্ৰ যীশুখ্ৰীষ্টক দিছে। সেই যীশুখ্ৰীষ্টক আপুনি বিশ্বাস কৰে, সেই বিশ্বাসটো বঢ়াব লাগিব, সেই বিশ্বাসটো বঢ়াব লাগিব, কাৰণ আপুনি জানিছে। মোৰ বঢ়োৱাৰ কথা নাছিল, কাৰণ মই জানা নাছিলোঁ। মই এটাই জানিছিলোঁ, ডিকচন আংকুলে কৈছিলে, তুমি যদি বিশ্বাস কৰা ঈশ্বৰে তোমাক প্ৰেম কৰে, সেই ঈশ্বৰক বিশ্বাস কৰিলে তুমি নমৰিবা, মানুহে তোমাক মাৰিব নোৱাৰে, ঈশ্বৰে দিয়া আয়ুসলৈকে তুমি পৃথিৱীত থাকিবা। মই যেনেকৈ আছোঁ, তেওঁ ক'লে মোক। হালেলুয়া। আপুনি কয়নে নকয়? আপুনি যে এটা জীৱন পাইছে, যিচুত যে সেই জীৱন আছে, সেই কথাটো কয়নে নাই বেলেগক? ক'ব লাগে। মই এইকাৰণে দৈমালি ছাৰক কৈছিলোঁ, মই যিদিনা আহিম মই জীৱনৰ কথা ক'ম। যিচুত জীৱন আছে, সেই জীৱনটো বিশ্বাস কৰাৰ দ্বাৰা আপুনি পায়, কাৰণ ঈশ্বৰে আপোনাক প্ৰেম কৰে। সেইকাৰণে আজি আমি যিমানবিলাক যিচুত বিশ্বাস কৰা লোকবিলাক আছোঁ, আপোনালোকে তবিতৰ কিতাপ পঢ়ে, বাইবেলত তবিতৰ পুস্তক আছে ন? তবিত পঢ়িছেনে নাই? পঢ়িছে। সেই তবিতৰ কিতাপখন কিয় পঢ়িব লাগে? তাত আমি দেখা পাওঁ যে তবিতৰ পুস্তকত আমি দেখা পাওঁ যে ঈশ্বৰে মানুহৰ দুখ কষ্ট দেখি ধাৰ্মিকবিলাকক কেনেকৈ তেওঁ ৰক্ষা কৰে, কেনেকৈ নিয়ন্ত্ৰণৰ বাহিৰত, নিজৰ কণ্ট্ৰলৰ বাহিৰত যোৱা পৰিস্থিতিৰ পৰাও ঈশ্বৰে বিশ্বাসীজনক কেনেকৈ উদ্ধাৰ কৰে, কেনেকৈ ৰক্ষা কৰে, কেনেকৈ আশীৰ্বাদৰ এটা জীৱন দিয়ে, আমি তবিতৰ পুস্তকত পাওঁ। সেইকাৰণে প্ৰিয়সকল, আপুনি যিমান আমিবিলাকে আছোঁ, আমি সকলোবিলাকে ঈশ্বৰত বিশ্বাস কৰিছোঁ। সেই ঈশ্বৰ এনেকুৱা ঈশ্বৰ নহয়, তেওঁ আমাক এটা জীৱন দিব বিচাৰিছে, আৰু সেই জীৱনটো ভিক্টৰী জীৱন, বিজয়ী জীৱন, জয়যুক্ত জীৱন। সেই জয়যুক্ত জীৱন আপোনাক ঈশ্বৰে দিবৰ কাৰণে যীশুখ্ৰীষ্টত আমন্ত্ৰণ কৰিছে। আৰু আপুনি সেই জীৱনটো কেনেকৈ পাব? পৃথিৱীৰ চব মানুহে কেনেকৈ সেই জীৱনটো পাব? যিমান মানুহে যীশুত বিশ্বাস কৰে। ঈশ্বৰৰ পৰা যিমানবিলাকৰ জন্ম হয়, সেই সকলোৱে, বাইবেলত লিখা আছে প্ৰথম যোহন 5 অধ্যায় 4 আৰু 5 পদত আপোনালোকে চাব পাৰে। 1 জন চেপ্টাৰ 5 ভাৰ্ছ 4 আৰু 5 তাত লিখা আছে যে যিসকল ঈশ্বৰৰ পৰা জন্ম পোৱা তেওঁলোকে জগতক জয় কৰে, আৰু জগতক জয় কৰা যি জয়, সেয়ে আমাৰ বিশ্বাস। যীশু যে ঈশ্বৰৰ পুত্ৰ হয়, ইয়াক যিজনে বিশ্বাস কৰে, তেওঁৰ বাহিৰে জগতক জয় কৰোতা কোন আছে? এই জগতখনক আপুনি জয় কৰিব পাৰিব। এই জগতত থকা আপোনাৰ জীৱনটোত থকা সমস্যাবিলাকক আপুনি জয় কৰিব পাৰিব।
কাৰণ যদি আপুনি যীশুত বিশ্বাস কৰে, আপুনি কি ঘৰত আছে, কি ঘৰত জন্ম লৈছে এইটো ডাঙৰ কথা নহয়। যিদিনা মই জীৱন পালোঁ, যিদিনা মই ঈশ্বৰৰ আশীৰ্বাদ পালোঁ, সেইদিনা মই খ্ৰীষ্টান নাছিলোঁ। সেইদিনা মই খ্ৰীষ্টান নাছিলোঁ। সেইদিনা মই খ্ৰীষ্টান নিয়ম নীতি কৰা মানুহ নাছিলোঁ। কিন্তু ঈশ্বৰে মোক প্ৰেম কৰিলে। কিয়? ঈশ্বৰে মোক জীৱন দিলে। কিয়? কাৰণ মই বিশ্বাস কৰিলোঁ। আপুনি ক'ত জন্মিছে, আপুনি কেনেকৈ ডাঙৰ হৈছে, সেইটো ডাঙৰ কথা নহয়। আপুনি যদি যীশু খ্ৰীষ্টত বিশ্বাস কৰে আৰু আপুনি যীশু খ্ৰীষ্টত বিশ্বাস কৰি ঈশ্বৰৰ প্ৰেমটো যদি বুজি পাই পেলাই আপুনি যদি আপোনাৰ অতীতৰ কি আছিল অৱস্থা সেইটো বাদ দি আপুনি যদি ঘূৰি আহে যীশুলৈ, ঈশ্বৰলৈ, তেনেহ'লে আপুনি জগতক জয় কৰিলে আৰু এটা প্ৰাচুৰ্যৰ জীৱন পালে। লোক 15 অধ্যায়ত অপবয় পুত্ৰৰ কাহিনীটো আছে, আপোনালোকে জানে। সেই কাহিনীটো আপোনালোকে জানে যে এজন বাপেকৰ 2জন ল'ৰা আছিলে। এজন ল'ৰা অবাধ্য, একেবাৰে অবাধ্য, টকা পইচাৰ লালসা, জগতৰ ভোগ বিলাস মত্ত। আৰু সি বাপেকক ক'লে, কোনোবা এটা কৈ দিলে, সি জানিলে যে পিতৃৰ সম্পত্তিৰ অধিকাৰ মোৰ আছে। এই বাপেকক আহিলে ক'লে, দেউতা মোৰ সম্পত্তি দিয়া, মোৰ ভাগটো মোক দি দিয়া, মোক লাগে। কাৰণ তাৰ সম্পত্তিৰ প্ৰতি লোভ আছিল, তাৰ জগতখনৰ ভোগবিলাসৰ প্ৰতি লোভ আছিল। আৰু সি সেই আশা কৰি বাপেকৰ পৰা দাবী কৰি সেই সম্পত্তি লৈ ল'লে। আৰু সম্পত্তি লৈ কি কৰিলে? সম্পত্তি লৈ সি কি কৰিলে? বিক্ৰী কৰি দিলে। বিক্ৰী কৰি কি কৰিলে? জগতৰ ভোগবিলাস কৰিলে। নহয়, সি বেয়া কাম কৰিলে, নিচা কৰিলে, জগতৰ চব অভিলাষত সি সোমাই গ'ল। নহয়, সি চব অভিলাষত সোমাই যায়। পইচা চেচ, তাৰ টকা পইচা শেষত অৱস্থা কি হ'ল? সি গাহৰি ফাৰ্মত সি কাম কৰিব লগা হৈ গ'ল। খাবলৈকো নাই, ভোক লাগিছে। গাহৰিৰ কাৰণে তৈয়াৰ কৰা খানা সি খাবলগীয়া হ'ল। সেই দুখ কষ্টৰ সময়ত তাৰ কিন্তু মনত পৰিল, হাই মোৰ দেউতাৰ ঘৰত কি নাই? চব আছে। নাই, আৰু মই আজি এনেকুৱা অৱস্থাত আছোঁ। মই ভুল কৰিলোঁ, মই পাপ কৰিলোঁ স্বৰ্গৰ ঈশ্বৰৰ দৃষ্টিত আৰু দেউতাৰ দৃষ্টিত। নাই, মই পাপ কৰিলোঁ, মই যোগ্য নহয়। মই আৰু দেউতাক দেউতা বুলি মাতিবৰ যোগ্য নহয়। কাৰণ মোৰ যি অথৰিটি, মোৰ যি সম্পত্তিৰ ভাগ মই লৈ আহিছোঁ, মই দেউতাক যাই কি খুজিম? আৰু মোৰ একোৱেই নাই, চব মই লৈ আহি চব নষ্ট কৰি দিলোঁ। এতিয়া মই যাম, দেউতাক ক'ম, তুমি চাকৰৰ নিচিনাকৈ মোক ৰাখা। কাৰণ তোমাৰ চাকৰবিলাক বহুত ভালকৈ খাই লৈ আছে, পিন্ধি ফুৰি আছে, মোক সেনেকৈ হ'লেও তুমি থাকিব দিয়া। আৰু সেই মনৰ ভাৱেৰে সি কি কৰিলে? অনুতাপ কৰি ঈশ্বৰলৈ ঘূৰি আহিলে। কাৰণ সি বিশ্বাস কৰে তাৰ দেউতাকৰ ঘৰত আছে, চব আছে। সি বিশ্বাস কৰে যে তাৰ দেউতাকৰ ঘৰৰ চাকৰবিলাকে বহুত খাব পায়, চব পায়, সুবিধাত আছে। সি বিশ্বাস কৰে আৰু সেই বিশ্বাস লৈ সি দেউতাকৰ ঘৰলৈ ঘূৰি আহিছে পুনৰ। বাটতে দেখিছে, সি দূৰত দেখিছে দেউতাকে ৰৈ আছে। দেউতাকে চিনি পাইছে, মোৰ ল'ৰা আহিছে, মোৰ সম্পত্তি লৈ যায় নষ্ট কৰা বদমাছ ল'ৰাটো ঘূৰি আহিছে। সি মৰা বুলি ভাবিছিলোঁ, সি ঘূৰি আহিছে। সি যাই দৌৰি গৈছে, মোৰ ল'ৰা আহিছে, মোৰ ল'ৰা আহিছে বুলি সাৱটি ধৰিছে বাপেকে। মোৰ ল'ৰা মৰি গৈছিল, মই পাই গ'লোঁ। ঘৰত লৈ গৈছে, মাতিছে চাকৰবিলাকক, এইৰা নতুন কাপোৰ লৈ আহা, পিন্ধাই দিয়া, ইয়াৰ কাপোৰবিলাক চব লেতেৰা কাপোৰ, নতুন কাপোৰ পিন্ধাই দিয়া তাক। আঙঠি আনা, পিন্ধাই দিয়া, চেণ্ডেল আনা, জোতা আনা, পিন্ধাই দিয়া। উৎসৱ কৰা, আনন্দ কৰা, খানা প্ৰিপেয়াৰ কৰা। আজি আমাৰ ঘৰত আনন্দ হওক, কাৰণ মোৰ ল'ৰা বদমাছ ল'ৰা ঘূৰি আহিছে, সি নতুন হৈ ঘূৰি আহিছে। হালেলুয়া। আপুনি যদি বিশ্বাস কৰে যে আপোনাৰ স্বৰ্গৰ পিতৃ ঈশ্বৰত চব আছে, আপুনি যদি বিশ্বাস কৰে যে স্বৰ্গৰ পিতৃ ঈশ্বৰে আপোনাক প্ৰেম কৰে আৰু তেওঁ বিশ্বাস কৰাবিলাকক চব প্ৰয়োজনবিলাক তেওঁ দি আছে, কাকো তেওঁ দুখত নাৰাখে, আপুনি যদি বিশ্বাস কৰে আৰু সেই বিশ্বাসেৰে আপুনি যদি ঘূৰি আহে ঈশ্বৰলৈ, আপোনাৰ জীৱন ক'ত আছে? আপুনি কি বেয়া কাম কৰিছে? আপুনি কি ভাল কাম কৰিছে? আপুনি কি নষ্ট কৰিলে? আপুনি কি ঈশ্বৰ অবাধ্য হ'ল? সেইবিলাক ঈশ্বৰে হিচাপ কৰি নাথাকে। কাৰণ ঈশ্বৰে আপোনাক প্ৰেম কৰে, ঈশ্বৰে আপোনাক প্ৰেম কৰে। আপুনি যদি ঘূৰি আহে, আমি যদি ঘূৰি আহোঁ, ঈশ্বৰে প্ৰেম কৰি লৈ লোৱা, মোৰ বেটা হেৰাইছিল, মই ঘূৰাই পালোঁ।
সেইকাৰণে স্বৰ্গত আনন্দ হয়। বাইবেলত লিখা আছে, এই জগতত যদি এজন পাপীয়ে মন পালন কৰে তেনেহ'লে স্বৰ্গত আনন্দ হয়, দূতবিলাকৰ সৈতে ঈশ্বৰে আনন্দ কৰে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ গৌৰৱ মহিমা সেইকাৰণে আমি কৰিব লাগে যে আমাৰ সেই ঈশ্বৰ, তেওঁ ইমান প্ৰেমময় ঈশ্বৰ যে যেতিয়া আমি ঘূৰি আহোঁ, চব বেয়াৰ পৰা আমি অনুতাপ কৰি যেতিয়া ঘূৰি আহোঁ, সেই ঈশ্বৰে আমাক আঁকোৱালি লয়, তেওঁৰ বেটাৰ নিচিনা, তেওঁৰ বেটীৰ নিচিনা, তেওঁৰ সন্তানৰ নিচিনা আমাক লৈ লয় আৰু আমাৰ জীৱনৰ যি দৰকাৰ সেই দৰকাৰবিলাক দি দিয়ে। আপোনাৰ জীৱনত কি দৰকাৰ আছে? আপোনাৰ কি দৰকাৰ আছে? আপোনাৰ ধাৰ আছে, বেংকত ধাৰ আছে, কাৰোবাৰ ধাৰ থাকিব পাৰে না, ধাৰ আছে হয়তো। আপুনি ভাবি আছে মোৰ ধাৰ হয়, সদায় ৰাতিপুৱা আহে আৰু মোক ধাৰ খোজে, মোক দিগদাৰি দিয়ে, মোৰ পইচাৰ অভাৱ। এই ধাৰটোৰ কাৰণে মই লাজ পাই আছোঁ ঘৰত, সমাজত। আপুনি হয়তো ভাবিব পাৰে মোৰ বেমাৰ আছে, মোৰ বহুত বেমাৰ, এই বেমাৰটোৰ পৰা মই উদ্ধাৰ হ'ব পৰা নাই, কাকো ক'বও পৰা নাই, মোৰ ভিতৰৰ বেমাৰ, মই হাজবেণ্ডকো ক'ব নোৱাৰোঁ, এনেকুৱা মোৰ বেমাৰ, মোৰ পত্নীক ক'ব নোৱাৰোঁ, এনেকুৱা মোৰ বেমাৰ আছে। মোৰ হয়তো শৰীৰত এনেকুৱা বেমাৰ হৈছে যি মোৰ নিজৰ বেয়া অভ্যাসৰ কাৰণে, কিন্তু মই ক'ব নোৱাৰোঁ। সেইবিলাক ক'ব নোৱাৰা, কেনেকৈ হৈ গ'ল ভুল, এতিয়া মোৰ বেমাৰ হৈছে। ঈশ্বৰ আছে, আমাৰ ঈশ্বৰ, সেই ঈশ্বৰ। সেই ল'ৰাটো যি ঘূৰি আহিলে, বাপেকে যে দেখিছে তাৰ কাপোৰ নাই, লেতেৰা কাপোৰ, তাৰ দৰকাৰ আছে কাপোৰ দি দিলে। তাৰ সন্মান নাই সমাজত, আঙুঠি নাথাকিলে সেই সময়ত সন্মান নাথাকিব। যদি আঙুঠি নাই তেনেহ'লে জানিব সি তেজ্যপুত্ৰ, সি বাপেকৰ সম্পত্তিৰ অধিকাৰ তাৰ নাই। সেই সময়ত সেই সমাজৰ সেইটো নিয়ম আছিলে, সম্পত্তি যদি ভাগ হৈ গ'ল আঙুঠিটো নাথাকেই আৰু। আঙুঠি আছে মানে সি বাপেকৰ সম্পত্তিৰ অধিকাৰী হৈ আছে, বাপেকৰ লগত জোৰা হৈ আছে। আমাৰ খ্ৰীষ্টানত বিয়া হ'লে আঙুঠি পিন্ধে ন, আঙুঠি পিন্ধিছে মানে কি বিয়া হৈছে, তেওঁ অধিকাৰ আছে, তেওঁৰ ওপৰত কোনোবা এজন পত্নী আছে না, ৱাইফ আছে, বা মহিলাক ভাবিছে তেওঁৰ ওপৰত কোনোবা এজন স্বামী আছে, হাজবেণ্ড আছে। ঠিক সেই সময়ত সেই ল'ৰাবিলাকৰ সেইটো নিয়ম আছিল, ইজৰাইলী ইহুদী মানুহবিলাকৰ সেইটো নিয়ম আছিলে যে ল'ৰাবিলাকৰ হাতত আঙুঠি থাকে। আঙুঠি মানে কি? বাপেকৰ সম্পত্তিৰ সি অধিকাৰী হৈ আছে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। আৰু সেই ল'ৰাই সেই আঙুঠি নাই তাৰ, কাৰণ সি সম্পত্তিৰ ভাগ লৈ যোৱা ল'ৰা হয়, তাৰ আঙুঠি নাই। কিন্তু বাপেক তাক লৈ লৈছে, কৈছে অধিকাৰ দিয়া, সি মোৰ ল'ৰা। আপোনালোকে এনেকৈ যদি ভাবিছে যে সমাজৰ ওচৰত মই হেয় হৈ আছোঁ, মোৰ অধিকাৰ নোহোৱাৰ নিচিনা হৈছোঁ, বিভিন্ন ধৰণৰ সামাজিকভাৱে মই অপমান পাইছোঁ, পইচাৰ ধাৰৰ কাৰণে, কিবাৰ কাৰণে, ঈশ্বৰ আছে, তেওঁ আপোনাক ঐশ্বৰ্যৱান কৰিব। তেওঁ আপোনাক আঙুঠি পিন্ধাই ক'ব এইটো মোৰ বেটা হয়, ইয়াক তুমি ঠাট্টা কৰিব নোৱাৰা, ইয়াৰ অধিকাৰ আছে মোৰ ৰাজ্যত। বাইবেলত লিখা আছে যিমানে যীশুত বিশ্বাস কৰে সেই সকলোবিলাক আব্ৰাহামৰ আশীৰ্বাদৰ অধিকাৰী, ঈশ্বৰৰ ৰাজ্যৰ উত্তৰাধিকাৰী, ইনহেৰিটেঞ্চ। আপুনি মই না, গালাতিয়া 3:29 লিখা আছে। আৰু এইটো পাবৰ কাৰণে আমাৰ প্ৰভুৱে কি কৰিলে? মূল্য দিলে। আমি নিজে পোৱা নাই। আমাৰ পাপৰ শাস্তি, আপোনাৰ যদি ধাৰৰ পৰা আপুনি এইকাৰণে মুক্তি পাব, আপোনাৰ বেমাৰৰ পৰা এইকাৰণে মুক্তি পাব, মোৰ সেই দুৰৱস্থাৰ পৰা মই এইকাৰণে মুক্তি পালোঁ, কাৰণ মোৰ সকলোবিলাক শাস্তি যীশুখ্ৰীষ্টই ক্ৰুচত লৈ ল'লে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। তেওঁ গজাল মাৰি, তেওঁ চাবুকৰ কোব, লাঠি কোব, অপমান, নিন্দা লৈ পৃথিৱীত যিমানবিলাক শাস্তি আছে, যি অপৰাধৰ কাৰণে যি শাস্তি থাকে, আনকি কেপিটেল পানিছমেণ্ট, মৃত্যুদণ্ড, সেইটো তেওঁ লৈ লৈছে। সেইকাৰণে পৃথিৱীত যিমান মানুহে তেওঁলৈ ঘূৰি আহে, তেওঁ বিশ্বাস কৰে, সকলোবিলাক শাস্তিৰ পৰা মুক্তি পায়, ঈশ্বৰৰ দণ্ডৰ পৰা মুক্তি পায়, আৰু ঈশ্বৰৰ ৰাজ্যৰ কি হয়? তেওঁ উত্তৰাধিকাৰী হয়, সেই সন্তানটোৰ নিচিনা উত্তৰাধিকাৰী হয়। সেইটো কথা মই বুজি পাইছোঁ, সেইটো কথা মোৰ অভিজ্ঞতা হৈছে, এক্সপিৰিয়েঞ্চ হৈছে যীশুখ্ৰীষ্টত। সেইকাৰণে মই আপোনাক কওঁ, আপুনিও সেইটো অভিজ্ঞতা লওক, সেইটো এক্সপিৰিয়েঞ্চ লওক। যীশুখ্ৰীষ্ট এটা ধৰ্ম নহয়, যীশুখ্ৰীষ্ট এটা ব্যৱস্থা ঈশ্বৰৰ সৈতে মানুহৰ
মিলন কৰাৰ ব্যৱস্থা, এটা ৰাস্তা হয় তেওঁ, যি ৰাস্তাইদি গ'লে আমি ঈশ্বৰৰ সৈতে মিলিব পাৰোঁ। যোহান 14:6 তেওঁ নিজেই কৈছে, মানুহবিলাকে ভুল বুজি থাকে, সেইকাৰণে মানুহবিলাকক কৈ দিছে তেওঁ যে ময়েই সত্য, ময়েই পথ আৰু জীৱন, যিকোনে মোৰ যোগেদি যায় সেয়ে কি পাব? পিতৃ ঈশ্বৰৰ লগত মোৰ যোগেদি নগ'লে কোনো পিতৃ ঈশ্বৰৰ ওচৰত যাব নোৱাৰিব। পিতৃ ঈশ্বৰৰ ওচৰত যোৱা ৰাস্তা তেওঁ হয়, সেইকাৰণে তেওঁ মধ্যস্থতাকাৰী। ঈশ্বৰৰ বাক্যত লিখা আছে প্ৰথম তিমথিয় 2:5 যে ঈশ্বৰ এজন আৰু মানুহ আৰু ঈশ্বৰ, সেই এজন ঈশ্বৰৰ লগত মধ্যস্থতাকাৰী এজন, তেওঁ মনুষ্য পুত্ৰ যীশুখ্ৰীষ্ট। হালেলুয়া। আপুনি ক'ত আছে, আপুনি ক'ত নাই, আপুনি কি কৰিছে, আপুনি কি কৰা নাই, সেইটো ঈশ্বৰে নাচায়, সেইটো ঈশ্বৰে নাচায়। ঈশ্বৰে চাই যীশুখ্ৰীষ্ট, ঈশ্বৰে চাই তেওঁৰ পানিছমেণ্ট, যীশুখ্ৰীষ্টই যিটো শাস্তি লৈছে জগতৰ কাৰণে, সকলোৰে কাৰণে যিটো শাস্তি তেওঁ ক্ৰুচত লৈ ল'লে, সেইটো চাই। সেইকাৰণে তেওঁ যিজনে বিশ্বাস কৰে সকলো শাস্তিৰ পৰা তেওঁ উদ্ধাৰ পায়। এমেন, এমেন। এইটো কিমান ভাল জীৱন হয়। আমি বহুত মানে ধৰ্ম বুলি ভাবি এইটোক বহুত গধুৰ কৰি দিওঁ, ধৰ্ম বুলি কৈ গধুৰ হৈ যায় না। ইমান ধৰ্ম আছেই, ইমান ধৰ্ম কৰিয়ে থাকোঁ। মোক মোৰ দেউতাই কৈছিলে তই ধৰ্ম ল'লি, মই বোলো কি হ'ব দে, কি ল'ম আৰু বন্দুক ল'ম নেকি ধৰ্ম নলয়। ভাল লাগিছে দাদা এইটো জীৱনটো, ভালটো লাগিছে, কিন্তু ধৰ্মটো লৈ ল'লি, ধৰ্মটো নল'লে ভাল আছিলে। মই বোলো এইটো ধৰ্ম নহয়, মই যীচুক গ্ৰহণ কৰিলোঁ, যীচুক। আৰু যীচুক গ্ৰহণ কৰাৰ যোগেদি মই ঈশ্বৰৰ সৈতে মিলন হ'লোঁ। যীচু ৰাস্তা হয়, সেই ৰাস্তাটো দি মই ঈশ্বৰৰ ওচৰ গ'লোঁ। আৰু ঈশ্বৰৰ ওচৰত যোৱাৰ কাৰণে আজি তুমি এইটো জীৱন পাইছা, নতুন সৃষ্টিৰ জীৱন। নহ'লে কিমান দিগদাৰী, পুলিচ আহে, ৰাতি আহে, দৰ্জা তাত উঠাই দিয়ে, উঠা তুমি বুঢ়া মানুহ, তুমি ৰিটায়াৰ্ড পাৰ্চন, ধৰি লৈ যায় তোমাৰ, ক'ত ঘূৰাই ফুৰাই, কিমান কষ্ট। মোৰ কাৰণে ওচৰ চুবুৰীয়াৰ কষ্ট। এতিয়া জীৱনটোতো ভাল লাগিছে অন্তত, হয় ভাল লাগিছে, অন্তত ভাল লাগিছে। সেইকাৰণে তথাপি অন্তত যিমান মানুহে যীশুখ্ৰীষ্টত বিশ্বাস কৰে, তেওঁত বিশ্বাস কৰে, সেই সকলোকে ঈশ্বৰৰ সন্তান হ'বলৈ অধিকাৰ দিলে। যোহান 1:12 তথাপি যিমান লোকে যীশুত বিশ্বাস কৰিলে, তেওঁত বিশ্বাস কৰিলে, সেই সকলোকে ঈশ্বৰৰ সন্তান হ'বলৈ অধিকাৰ দিলে, ক্ষমতা দিলে। হালেলুয়া। আপুনি ঈশ্বৰৰ সন্তান হোৱাটো দৰকাৰ। পৃথিৱীৰ মানুহবিলাক ঈশ্বৰৰ সন্তান হোৱাটো দৰকাৰ, কাৰণ গোটেই পৃথিৱীৰ মানুহে সেইটোৱেই বিচাৰে, ঈশ্বৰক বিচাৰে। আমি সেইকাৰণে ঈশ্বৰৰ লগত মানুহৰ মিলন কৰোৱা যীচুক দি দিব লাগে। আপুনি ঈশ্বৰক বিচাৰিছে। এজনে মোক সুধিছিলে তুমি বিদেশী ধৰ্ম ল'লা, মই বোলো নাই, মই ঈশ্বৰক ল'লোঁ। ঈশ্বৰটো আৰু কিবা দেশ বিদেশ আছে নেকি? ঈশ্বৰটো কিবা নাগৰিকত্ব আছে নেকি, চিটিজেনশ্বিপ? ঈশ্বৰটো এনেকুৱা নেকি, নাই তুমি বিটিআৰত মাটি কিনিব নোৱাৰিবা। ঈশ্বৰটো চবৰে ঈশ্বৰ হয়, ঈশ্বৰৰ কোনো দেশ নাই।